সিট হারাটোর কারণে কমলাবাৰীতো আজি কেণ্ডিডেট হ'বৰ কাৰণে আহিছে পিচিডিআৰৰ পিছত যেতিয়া ইলেকশ্যনত হাৰিল নামটোৱে বেয়া কাৰণ তেওঁলোকে পৰিৱৰ্তনকামী ইয়াৰ কাৰণে নামটো পৰিৱৰ্তন কৰি পেলাই ইউপিপি কি ইউপিপি পাহাৰত ইউপিপি ইয়াৰ কাৰণে বিজেপি অসমৰ জনতাৰ অসমৰ পৰিষদ গণ পৰিষদ ইয়াৰ কাৰণে অগপ এজিপি AIUDF অল ইণ্ডিয়া ইউনাইটেড ডেমক্ৰেটিক ফ্ৰণ্ট ইয়াৰ কাৰণে আমাৰ বিপিএফ বড়োলেণ্ড অঞ্চলত জন্মগ্ৰহণ কৰাৰ কাৰণে বিটিচি অঞ্চলত জন্মগ্ৰহণৰ কাৰণে আমাৰ দলৰ নাম হ'ল বড়োলেণ্ড পিপুলছ ফ্ৰণ্ট ইউপিপিএলৰ জাগাৰ নাম নাই ইউপিপি হিচাপত তেওঁলোকে হাৰিলে আৰু পৰিৱৰ্তনকামী আৰু চলাইনে নাংগৌ নাম বেয়া গ্ৰহ বেয়া তো ইয়াৰ কাৰণে আৰু নতুন নামৰ পৰিৱৰ্তন UPPL এতিয়া তেওঁলোকে এইবাৰ নিৰ্বাচনত সম্পূৰ্ণভাৱে পৰাভূত হৈ পেলাই হাৰি পেলাই UPPL নামাকৰণ তথা তেওঁলোকৰ UPPL আৰু এই সংহাৰত আৰু নাথাকে UPPL পাৰ্টি নাথাকে প্ৰমোদ বড়ো UPPLৰ সভাপতি হৈ নাথাকে হয় প্ৰমোদ বড়োয়ে UPPL এৰি আমাৰ বিপিএফত আহিব লাগিব যদি ৰাইজে লয় রাইট আমার লাগে বিপিএফ আমার লাগে হাগ্রামা রাইজে যদি নিবিচাৰে তেতিয়া তেওঁ আন কোনোবা ৰাজনৈতিক দলক গৈ পেলাই আশ্ৰয় ল'ব লাগিব UPPL দল আগন্তুক BTC নিৰ্বাচনত হাৰাৰ পিছত এইখন পৃথিৱীত বিলীন হৈ যাব আৰু নাথাকে কাৰণ তেওঁলোকে পৰিৱৰ্তন লাগে চলাই নাই কি চলাই নাই মা চলাই নাই বেলাই মা পৰিৱৰ্তন বেলাই নামৰ পৰিৱৰ্তন নিজৰ দলৰ নামটো ইহঁতে হলাই আছে এতিয়া বিটিএৰ জাগাত বিটিআৰটো তেওঁলোকে বিচাৰিছে ৰাইজ 1.5 মাহ সময় হ'ল সেই 1.5 মাহ সময়ত বিটিএৰ নাম বিটিআৰ হোৱা বুলি যেটো ঘোষণা হ'ল দে ধৰি লওক হ'ল এই 1.5 মাহ সময়ত বিটিএৰ জাগাত বিটিআৰ হোৱাত কি হ'ল মা যাখো মা মুখো একো নাই বিটিএৰ জায়গাयाव বিটিআৰ জানাयाव रायजो राजा आइ आफा रावबो जों जेबो मोनाखै কোনো सोलायनाय गैया बियो थगायजानाय बियो माद्रासा चेन्नाई जानाय बायदिसो बम्बे जितु नाम আছিল मुम्बाई হ'ল बेंगालुरु আছিল बेंगालुरु হ'ল তেনেকুৱা ধৰণৰ হে এই বিটিএৰ জাগাত বিটিআৰ হোৱাটো ইয়াত কোনো কাৰো উন্নতি নহয় কোনো ক্ষেত্ৰত উন্নতি নহয় বিটিআৰ চুক্তিত কোনো সাংবিধানিক সংশোধনী একো নাই যি বিটিচি চুক্তি কৰিছে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই সেই চুক্তি বলবৎ আছে বিটিচি চুক্তিৰ দ্বাৰা বিটিচি অঞ্চলৰ ৰাইজ অৰ্থনৈতিক উন্নতি হৈছে আন্তঃগাঁথনি উন্নতি হৈছে ইউনিভাৰ্চিটি হৈছে মেডিকেল কলেজ হৈছে ৰাষ্ট্ৰীয় ঘাইপথ হৈছে বিভিন্ন গাঁও নদী নৰ্দমা দলং হৈছে ইৰিগেশ্যন স্লুইচ গেট হৈছে हाग्रा ओनसोलाव थानाय आइ आफा रायजो राजा नोंथांमोननि हाया फाट्टा गैया फरेस्टनि हा बे फरेस्टनि हानि फाट्टा मोनहोनो थाखाय फरेस्ट राइट कमिटि FRC इतिमध्ये दाबाय मानाव गेदेर MLA कानेश्वर बसुमतारी बिथांनि दैदेननायाव FRC कमिटिनि गेजेरजों जोंनि बे गुनगाव जोंनि खामारदैसा बिभिन्न जोंनि जेसेबां फरेस्ट ओनसोल दं सा ओनसोलाव बे साफ्रोमबो रायजो राजा जेराव जेसेबां हा दखल खालामनानै दोनदों बे हाखौ जोङो इलेक्शन जोबखांनाय लोगो लोगो कड अफ कन्डाक्टआ जोबब्लानो साफ्रोमबो रायजो राजानो हानि फाट्टाखौ जोङो बे कक्लाबारि ओनसोलाव जोङो राननानै होनो हासिगोन बेखौ मोनसे समाव सिगाङावनो हायोमोन जोंनि सासे सानै रायजो राजानावबो एसे भुल दं जेला जोङो कमिटि बानायनो नागिरबाय जेला सार्भे खालामनो फैहांबाय मा होनो बिपिएफनि हा होनायखौ जोंनो नाङालै बिदिबो होनग्रा दंमोन ना दा बे खारनाव कमिटि दानाया लेट जाबाय दिनैहाय दाखांबाय इलेक्शन कड अफ कन्डाक्ट सोलिबाय गतिके FRC जेसेबां दानानै दं जेसेबां दरखास्त होनानै दं
जेसेबां फर्म फिलआप खालामनानै दङ बाक्सा जिल्लानि आं सासे इनचार्ज मिनिस्टार हिसाबै नोंथांमोननो आङो दिनै खुला मेला भाबै खोथा होयो इलेक्शन कड अफ कन्डाक्टआ जोबनाय लोगो लोगो जानुवारि मासावनो जोङो फरेस्ट एरियानि हानि पाट्टाखौ साफ्रोमनोबो जों राननानै गतिके गोबां बे रोखोमनि हाबाफारि खामानि मावनांगौ जोंहा दं रायजोफोर नोंखायनो जोङो फैगौ बोथोराव আমি সকলে একত্রিত হয়ে পেলাই দপে দমে বিটিসি অঞ্চলত যেটো সর্বাঙ্গীন উন্নতি আমার হয়ে আছে সেই উন্নতির ধারাবাহিকতা আৰু অতি ক্ষিপ্ৰ গতিত লৈ যাবৰ কাৰণে